সমীৰৰ লগত সকলো সম্পৰ্ক ত্যাগ কৰাটো তোমাৰ কাৰণেই ভাল তুমি বুজা নাই কিয় কথাবোৰ সমীৰ একেবাৰে ভাল ল'ৰা নহয় তুমি কেতিয়াও সুখী হ'ব নোৱাৰা তাৰ লগত আৰতি হা কি কৰিছা এনেই আহা শুই থাকাহি গৈছো এই ঘৰখন এনেকৈ এদিন এৰি যাব লাগিব বুলি কেতিয়াও ভবা নাছিলো কাক দুখ দিম পৰিস্থিতিয়ে মোক বাধ্য কৰাইছে খুৰা খুৰী মোক তোমালোকে বেয়া নাপাবা সমীৰৰ অবিহনে জীয়াই থাকিবলৈ মোৰ বৰ কষ্ট হ'ব প্ৰিয়া কি চাইছা আহা সোনকালে এতিয়া কোনোবাই দেখিলে চব বৰবাদ হৈ যাব প্লিজ প্ৰিয়া সোনকালে আহা Come on, please, আহা না প্ৰিয়া দরজার হুকটো খোলা আছে যে ইমান ৰাতিপুৱা কোন বাহিৰলৈ যাব এই বয়সেগে ৰাতি পাহৰিলে হুকটো মাৰিবলৈ
ক'ৰবালৈ যাওঁ তই? মই প্ৰিয়াহঁতৰ ঘৰৰ পৰা আহোঁগৈ তেতিয়া। ৰাতিপুৱা প্ৰিয়াহঁতৰ ঘৰলৈ যাব ওলালি নে? আচলতে প্ৰিয়াই মোৰ কথাবোৰ বিশ্বাস কৰা নাই, সেইবাবে ভাবিলোঁ নিতাহঁতৰ ঘৰৰ পৰা তাইক এপাক লৈ আহিম। কি যে সমস্যাত পৰিল নহয় ছোৱালীজনী। যা, সোনকালে সমস্যাবোৰ সমাধান হ'লেই হ'ল। যা। ঠিক আছে দেউতা। কেনেকুৱা মানুহৰ লগত আছো, যি সম্পৰ্কক লৈ ব্যৱসায় কৰিব পাৰে। সকলো বুজি পাওঁ মই। ৰূপক চলিহাই মোৰ লগত কিয় দুমুখীয়া ব্যৱহাৰ কৰি আছে, কাৰণ বুজিবলৈ মোৰ আৰু বাকী নাই। নিশ্চিত ভাল পাওঁ বাবে, কেৱল তাইক সুখী কৰিব বিচাৰো বাবে তাই বিচৰা ধৰণে আছো। কিন্তু তাইও যে এতিয়া মোক বুজি নোপোৱা হৈছে। কি কৰো এতিয়া বা আকৌ কি পৰিস্থিতি হয়? যিয়ে নহওক মই মুখামুখি হ'বই লাগিব। ক'ত আছিলে ৰাতি? আছিলো আৰু ক'ৰবাত। আছিলো আৰু ক'ৰবাত মানে? ক'ত থাকিব আৰু? নিশ্চয় চাগে ঘৰলৈকে গৈছিল। খবৰ আছে নিচিয়ে কিমান কান্দিছে, গোটেই নিশা উজাগৰে আছে, আৰু ময়ো কিমান টেনশ্যনত আছো। সেইবোৰ কথা ক'ত চিন্তা কৰিব? মোৰ কথা ভাবিলেহে। তেওঁৰ কাৰণে সকলোতকৈ ইম্পৰ্টেঞ্চ তেওঁৰ খুৰা খুৰী। মোৰ কি ইম্পৰ্টেঞ্চ আছে তেওঁৰ ওচৰত? নিশি, মই ঘৰলৈ যোৱা নাই। বাকী তুমি যি বুলি ভাবা সেইবোৰ কথাত তোমাক কোনো ধৰণৰ এক্সপ্লেনেশ্যন দিব লাগিব বুলি মই নাভাবো। বুজিবলৈ চেষ্টা নকৰিলে বুজাইতো লাভ নাই। খুৰী, দেখিলা পাপা, তেওঁ আজিকালি কেনেকুৱা বিহেভ কৰে। মই কিবা এটা ক'ব বিচাৰিলে এভইড কৰি গুচি যায়, একো কথাই শুনিব নিবিচাৰে। সকলোবোৰ ঠিক হৈ যাব, অলপ ধৈৰ্য ধৰা। সি যেনেকৈ তোমাক এভইড কৰিছে তুমিও তাক ইগনোৰ কৰা আৰম্ভ কৰি দিয়া, দেখিবা কেনেকৈ লাইনত আহে। আৰু মইতো কওঁ তুমি তাৰ পৰা দূৰতেই থাকা, তেতিয়াহে সি উপলব্ধি কৰিব, তোমাৰ মূল বুজিব। নহ'লে তোমাৰ আৱেগ আৰু অনুভূতিবোৰক সদায় এনেকৈ অপদস্থ কৰিয়েই থাকিব। নিচি, কথাবোৰ তুমিও এবাৰ ভাবি চোৱা। চালো খুৰী, ভাস্কৰ, আহা ভিতৰলৈ সোমাই আহা। খুৰা, তোমাক দেখা পাই মনটো ভাল লাগি গ'ল। কালি মাত নলগোৱাকৈ গুচি গলা যে। খুৰী বেয়া নাপাব, কালি মানে মোৰ মগজটোৱে কামেই কৰা নাছিল, সেইকাৰণে আপোনালোকক মাত লগাবলৈ পাহৰিয়ে গ'লো। মই বুজি পাইছো। তুমি বহাচোন, মই চাহ একাপ কৰি আনো। খুৰী নালাগে নেকি? প্ৰিয়াক মাতি দিয়ক, দেৰি হৈছে। মাতিছো ৰবা। তুমি ভালে আছা? আছো খুৰা, আপুনি? আছো দিয়া। তুমি
তাইৰ কথাবোৰ ভাবি মনটো বেয়া কৰি নাথাকিবা। তাইৰ স্বভাৱটোৱে তেনেকুৱা, খং উঠিলে যি টি কৈ দিয়ে। মই জানো খুৰা, গতিকে বেয়া লাগিলেও মই তাৰ কথাবোৰ ধৰি নাথাকো। প্ৰিয়া, 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 কলৈ বা গ'ল ছোৱালীজনী? তাই এতিয়াও মানুহ চিনি পোৱা হোৱা নাই। গতিকে এইটো বয়সত ভুল হোৱাটো স্বাভাৱিক। সেইবাবে মই তাইক সত্যটো কি নিজ চকুৰে দেখাব বিচাৰিছো খুৰা। হেৰা, প্ৰিয়া উঠিল নে? কি হ'ল? কি হৈছে তোমাৰ?